নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল। আৰু আপোনালোকে চাই আছে ব্লগ উইথ মাধুৰ্য। মানে এতিয়া আমি ভিডিঅ'টো আমি দুটা একেলগে বনাম। ইমান দিনে মই অকলে বনাই আছিলোঁ ভিডিঅ'বোৰ। আজিৰ পৰা নহয়, মানে অহা বছৰৰ পৰা চাগৈ আমি দুটা একেলগে বনাম। মানে মোৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম আহি গৈছে, চ' এতিয়া চাগৈ মই ভিডিঅ' বনাব নোৱাৰিম। সেয়েহে এতিয়া মোৰ চেনেলটো ৰাজে চলাব। আৰু আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব গৈছে। আজি কি কৰিম, মানে দেৱালীত মানে পইচা যি ৱেষ্ট হৈছে মানে এইবিলাক কৰিবলৈ আজি ভিডিঅ'টো বনাম। ত' তেনেকৈ বনাম আজি ভিডিঅ'টো আৰম্ভ হ'ব। মানে এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ ৰাস্তা পাই। মানে ক'ত যাম এইটো গম নাপাম। ৰাস্তা পাই ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। ইয়াত ধুমৰাজ আৰু এফালে আমাৰ লাইটিঙত আছে। এইটো আমাৰ গাঁৱৰে এটা লাইটিঙত আছে। এইটো চাইড লাইটটো আমাৰতো মানে স্ক্ৰীণৰ কাৰণে কোনো লাইট নাই আমাৰ, সেইকাৰণে প্লেচটোকে লাইট হিচাপে ধৰি লৈছোঁ। আৰু আজি ভিডিঅ'টো কি হ'ব গৈছে আমি নিজে গম নাপাওঁ। আমি বৰ্তমান ওলাইছোঁহে, আৰু বৰ্তমান বাঢ়িছে আমাৰ আপোনাৰ 6:33, মানে 6:33 হৈছে। আৰু এতিয়া ওলাইছোঁ আৰু ক'ত যাওঁ গম নাপাওঁ। আৰু তো ভিডিঅ'টো চাই থাকক। এতিয়া আমি মাধুৰ্যহঁতৰ ঘৰলৈ গৈ আছোঁ। মানে গৈ আছোঁ কিবাকিবি বম চম ফুটাম। আমাৰ ঘৰলৈ যোৱাৰ পিছতে গম পাম কি হ'ব। আৰু আজি প্ৰথমবাৰ চাইকেলত ব্লগ কৰিছোঁ মই। এনেই বেছিভাগ চলাই আছে, অলপ দূৰৰ পৰা দেখা চাইকেল চলাইছোঁ বাৰু। চাইকেল চলাই আছে। এনেই প্ৰতিবাৰ ব্লগত থাকিব ব্লগে দেখিছে আৰু পিছলৈ দেখি যাব। কিন্তু আজি চাইকেলত ব্লগ বনাইছোঁ, অলপ স্পেচিয়েল হয়। চাইকেল ব্লগ বনাই বেছি ভাল লাগে। মোৰ লগৰ ইউবি ব্লগ চোনৰ চাইকেলত ব্লগ বনায়। ইহঁতে এনেকেই কৰি আৰু ময়ো তেনেকৈয়ে বনাওঁ। 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। আৰু আশা কৰোঁ ইহঁতে আৰু আগবাঢ়ি যাওক। আৰু আমিও তাৰ পিছে গৈ আছোঁ। অতি শীঘ্ৰে আমাৰো 1K হ'ব। আৰু 600 হৈ গ'ল অলৰেডি, আৰু 400 লাগে। আপোনালোকৰ মৰম যিমান দিব আমাৰ ইমানে ছাবস্ক্ৰাইবাৰ বাঢ়িব। চাই থাকক, পিছৰখিনি চাই থাকক। আৰু আমাৰ দুইটা চেনেল ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হ'ল ধুৱা, আৰু এইটো আমাৰ ছেকেণ্ড চেনেল ব্লগ উইথ মাধুৰ্য। ফুলতে দিয়ে দিছে নাই? মই ডেকৰেশ্যন কৰিছোঁ ये जो चमके तारे में पूरी रात प्रकृति साथ हो जो करीब पास हम करीब अंधेर की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे। তো আমি গাঁৱৰ পিনে আগবাঢ়ি গৈ আছোঁ। মাধুৰ্যহঁতৰ গাঁৱৰ পিনে কি পাওঁ দেখাই যাম। এইটো আমাৰ ফ্লেচটো চলি আছে। আমাৰতো মোবাইলত কোনো এনেকুৱা কেমেৰা নাই। আৰু আমি ফ্লেচটো পিছফালে আছে আমাৰ গাঁৱৰ দাদা এজন আৰু মোৰ ভাইটি ফ্লেচ যায়। আৰু এনেকৈ আজি দেখাম কি হ'বলৈ গৈ আছে। আৰু মজা চিন কিছুমান দেখাম, ৰাতি ব্লগ আৰু কি দেখাম। আৰু এনেকৈ যি নহওক। আৰু এইফালে এখন ঘৰ পাৰ হ'লোঁ, ৰংগলী চংগলী বনাইছে। এইখিনি ভিডিঅ' আনতে ৰংগলী কিছুমান স্পট দেখাম। তো চাই থাক। তোমাৰে ঘৰ পেডেল মাৰি 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 চাইকেল চলাই দেখি আছে পিছফালে আছেতো মানে আজি গম পাইছোঁ যে চাইকেলত ব্লগ বনাই বহুত ভাল লাগে, ইণ্টাৰেষ্ট থাকে। মইতো বনাই থাকোঁ চাইকেলত ব্লগ প্ৰত্যেকবাৰে। আৰু মোৰ যে কভাৰ ভিডিঅ'বিলাক দেখাইছে, যোনবিলাক মোৰ কভাৰ ভিডিঅ' দেখিছে আজিলৈকে, ইয়াৰ চেনেলৰ পৰা আপলোড হৈছে আজিলৈকে যিমান কভাৰ ভিডিঅ' দেখিছে মোৰ, মানে ইয়ে মেনেজমেণ্টটো দি আছে। আৰু মুখখন দেখাই দিয়ে, মই দি আছোঁ। মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব এটা মিনিমাম দিব। ধুৱা বুলি আছে, ধুৱা অফিচিয়েল বুলি। এতিয়া আমি য'ত আহি পাইছোঁ সেইটো জেগা পথাৰ বহুত মাজত হয়, মানে সেই জেগাটো বহুত ধুনীয়া হয়। আৰু কিন্তু এতিয়া মানে ৰাতিৰ কাৰণে আপোনালোকক দেখাব পৰা নাই। ৰিমজিমে আলু বম এটা ফুটাব। এইটো আমাৰ ৰিমজিমে বম ফুটাই আছে। জেগাটো বহুত ধুনীয়া হয়। আপোনালোকে দিনত আহিলে গম পাব। ইয়াৰ আমাৰ চাৰিওফালে পথাৰ আছে, আমি পথাৰৰ মাজত আছোঁ। আৰু এতিয়া আৰু অলপ দূৰ আগবাঢ়ি গৈ ঘূৰি আহিম, আৰু তাৰপিছত ঘৰত আহি বম চম ফুটাম। আৰু এনেদৰে ভিডিঅ'টো চলি যাব, আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব।
কিমান বাজিছে ৰাতি 12:30 আৰু আমি গৈ আছোঁ পঞ্চায়তৰ মুখেদি ফটো উলাব চাই থাকোঁ। এইটো আমাৰ চবচে খাতাৰনাক জেগাটো হৈছে এইটো। ইয়াত বৰ্তমান চেণ্টাৰ কিবা কাৰণে বহুত কম লাগে খাতাৰনাক, কিন্তু আগতে এইটো জেগা চবচে খাতাৰনাক আছিলে। অলপমান ৰাতি 12:30 বাজিলে আৰু ইমান চিন যে কাটিব লাগিব ভিডিঅ'টো আৰম্ভ কৰালৈকে এতিয়ালৈকে যিমানবোৰ বম চম ফুটোৱা দেখিছোঁ, এতিয়ালৈকে প্ৰায় 20,000 মানে বম ফুটোৱা দেখিলোঁ নেকি। ওপৰতে কমে 20টামান দেখিলোঁ, কিন্তু কেমেৰাত ল'ব পৰা নাই ওপৰৰ চববিলাক। মানে ইমান টকা ৱেষ্ট কৰি কি পাই আছে এইটো বুজি পোৱা নাই মই। আমিও কৰিছোঁ বাৰু, আমি ইমান কৰা নাই ন, মানে ওপৰত কি পায় মানে বুজি পোৱা নাই মই। ইমান টকা ৱেষ্ট কৰি কি লাভ পাই আছে? তাতকৈ দুখীয়া মানুহক দিয়ক ন, দুখীয়া মানুহক কিবা এটা খাই ভাল পাব ন, সিহঁতে আশীৰ্বাদ পাব ন। তাৰে ওপৰত ভিত্তি কৰি মই আৰু এটা ভিডিঅ' দি আছোঁ। মানে গুৱাহাটীৰ যোনবিলাক দৰিদ্ৰসকল আছে, সেইবোৰৰ মানে ৰাস্তাত মগনীয়াসকল আছে, সিহঁতক মানে দেৱালীত এনেকুৱা ধৰণৰ কিবা এটা ভিডিঅ' পাব আপোনালোকে নেক্সট ভিডিঅ'ত। এইটো ভিডিঅ'ত তাকে দেখাব খুজিছোঁ যে ধৰক ইমান টকা ৱেষ্ট কৰি কি পাই আছে, এইটোৰ ওপৰত টপিক কৰি আমি ভিডিঅ'টো বনাই আছোঁ। আৰু চাই থাকক ঐ ভাই, আৰু চাই থাক। सोचा नहीं दो बार चलो की गिरफ्त भगा मैं एक गहरी सांस लेके सब भूला भाई जादू তো ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিলোঁ। এতিয়া আমাৰ জলপি খাই আছে। যদি ভিডিঅ'টো ভাল হয়, যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাৰিব। চাই দিব মোৰ সৈতে লগ ইন মাধুৰ্য। ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो गरीब पास नहीं हम गरीब